ওই মোৰ লগত আহি কেনেকুৱা লাগিল দেখি কাটক মই কি ধুনীয়া বস্তু খুৱালো তোৰ বয়ফ্ৰেণ্ডেহে খুৱাইছে তইতো খুওৱা নাই তইও খুৱাব লাগিব এদিন ওই মই খোৱা আৰু মোৰ বয়ফ্ৰেণ্ডে খোৱা বেলেগ নেকি মই বেলেগ বুলি কোৱা নাই নহয় মানে আমি আকৌ এদিন আহি খাব পাৰিম সেইদিনা তই খুৱাবি সদায় কি আমিয়ে খুৱাই থাকিম নেকি এদিন তইও খুৱাবি আকৌ তোমালোকক মই থৈ আহিব লাগিব নে নিজে যাব পাৰিবা দুজনীক তুমি কেনেকৈ থবাগৈ নালাগে আমি যাব পাৰিম ঐ দাদাই থৈ আহোঁ বুলি কৈছে যেতিয়া ব'ল আকৌ একো নহয় নহয় ন দাদা তোমাৰ বেলেগ কাম নাই জানো যোৱা কাম কৰাগৈ আমি যাওঁ মই পিছত ফোনতে তোমাৰ লগত কথা পাতিম দাদা আপোনাৰ লগ পাই বিৰাট ভাল লাগিল আকৌ লগ পাম দেই ঠিক আছে ঐ ব'ল আমি যাওঁ তোমাক মই ভালদৰে বুজিলো তোমাক লগ কৰিবলৈ ছোৱালী লৈ আহিব নোৱাৰিবা আৰে মই কি কৰিলো হ'ব আহিছো এই ছোৱালীজনীয়ে মানে একো কথাই বুজি নাপায় সংসাৰ কৰিলে যে কি হ'ব ঘৰত কোনোৱে নাই বিহু ফাঁকিকে অকণ জুৰি লওঁচোন এই মন মোহনৈ হালকে বাবলৈ এই মন মোহনৈ নিদু তোমাক যাবলৈ এই মন মোহনৈ বোকা পানী লাগিব গাত হে হে অ মিনতি নব মেনকা তই আজি বেলি পশ্চিম ফালে ওলাইছিল নেকি বাৰু কিয় তেনেকে ক'লে নব নহয় মানে একো সকাম নাথাকিলে তই আকৌ আমাৰ ঘৰলৈ নাহ যে কি যে কয় নব মানে আপোনাক বহুত দিন দেখাও নাছিলো বোলো চাই আহো মিনতি নব কি কৰি আছে কেনেকে আছে আৰু সেইকাৰণে আহিলো আকৌ তেতিয়াহ'লে ভালে কৰিলি ব আৰু নব মানে মই পঢ়িবলৈ অহা নাই মই মানে কথা এটা পাতিবলৈহে আহিছো মই জানো তই আৰু এনেই আমাৰ ঘৰলৈ আহিবিনে ক কথাটো ক কি কথা আপোনাৰ লগত মই একদম ইম্পৰ্টেণ্ট কথা এটা পাতিবলৈ আহিছিলো জানেনে হেৰি এই আপোনাৰ ছোৱালী কাৰোবাৰ লগত ঠিক হৈ আছে নেকি তই আকৌ এইটো কথা আজি কিয় সুধিলি নহয় মানে মোৰ পেহীদৈ এজনী আছে নগাঁৱত থাকে সেই পেহী ভতিজাসকলে মানে ছোৱালী এজনী লাগে বহুত ভাল ল'ৰাটো একদম সি ইঞ্জিনিয়াৰ যোৱা বছৰ ইঞ্জিনিয়াৰ পাছ কৰি ওলাই পেলাই সি চাকৰি কৰি আছে এতিয়া মানে ঘৰখনটো বিৰাট ধুনীয়া তাই ছোৱালী হৈ থাকিব পাৰিব আৰু বিৰাট ভাল আপোনাক কি বুলি ক'ম আৰু তাহাঁতক ভাল ছোৱালী এজনী লাগে মই ভাবিছো বৰ ছোৱালীজনীয়েতো আপোনাৰ ছোৱালীৰ নিচিনা আৰু ভাল ছোৱালী এজনী মই কপা নিদিম আৰু আজিকালি ছোৱালীৰ কথা সুধিবই নোৱাৰি এই বোলে এংগেজ আছো এনেকেই কয় গতিকে আপুনি বহুত সংস্কাৰত ছোৱালী ডাঙৰ কৰিছে গতিকে আপোনাৰ ছোৱালীকে আহিছো কথাষাৰ সুধিবলৈ বা তই আজি বৰ ভাল কথা এটা লৈ আহিছ দেই তই খুব ভাল কথা এটা লৈ আহিছ মই খুব ভাল পাইছোঁ তোক মানে কথাটো হ'ল তাইক মই সদায় এই কথাটো শুনাই আছোঁ যে সোনকালে বিয়া হ'ব লাগিব এনেকৈ শুনাই আছোঁ কিন্তু কি হ'ব এইবাৰ আকৌ ছোৱালী বিহু নাচিব ওলাইছে এইবাৰ বহাগত গৈ তাই বিহু নাচিবই গতিকে এই বহাগটো গৈ লওক নেকি বুজিছ তাৰপিছতহে তাইৰ লগত মই কথা পাতিব পাৰিম নব আপোনাক বুলি মই কথাষাৰ কৈছো এনেকুৱা ল'ৰা কিন্তু বাৰে বাৰে হাতলৈ নাহে দেই আৰু তাহাঁতক খুব সোনকালে ছোৱালী লাগে আৰু সিহঁতৰ মাক বাপেক আৰু ল'ৰাটো আৰু ভনীয়েক এজনী আছে তাকো এতিয়া বাহিৰত পঢ়ি আছে গতিকে মোৰ পেহীদৈয়েতো বেয়া ল'ৰা দেখুৱাই নিদিয়ে আপোনালোকক ন তই ঠিকেই কৈছ মানে মই এই বহাগতে তেতিয়াহ'লে বিয়াখন দিয়াৰ কথা ভাবিব লাগিব বাপেকৰ লগতো কথাটো পাতো আৰু তাই কি মই বুজালে বুজি পাব তাই বাৰু সেইকাৰণে ৰ দেই কেইদিনমান খালি তই একো মুখে নুলিয়াবি আপুনি চিন্তাই নকৰো মই আপোনাৰ ওচৰলৈ কিয় আহিছো কওকচোন আপোনাৰ বিশ্বাস কৰিহে মই ছোৱালীৰ ওচৰলৈ আহিছো বোলো নবৈ ছোৱালীক কিন্তু বৰ ধুনীয়াকৈ ডাঙৰ কৰিছে দেই আৰু এই চ'ত মাহটো যাবলৈ দিয়ক চ'ত মাহত এতিয়া ছোৱালী চাবলৈ অহাটো নিয়মটো কৰিবলৈতো নাপায় চ'ত মাহটো যোৱাৰ পিছতে বহাগৰ গোসাঁই বিহু দিনাখনকে সিহঁতক মাতি দিম আৰু ছোৱালী দিয়ে ল'ৰাই চাই ল'ব পাৰিব ল'ৰাক একেবাৰে সোণ পোৱা দি পাব নব পেহীদৈ তাৰ কথা কৈয়ে থাকে নহয় এই বিৰাট ভাল ল'ৰা আৰু মাক দেউতাকে ইমান মৰমত ডাঙৰ কৰিছে তাক ৰূপহীকো মই কম মৰমত ডাঙৰ দীঘল কৰিছো নে তাইক যে উলিয়াই দিয়া দিনাখন মোৰ কেনেকুৱা লাগিব হ'ব দিয়ক নব চিন্তা নকৰিব সেইখন ঘৰলৈ ৰূপহী বিয়া হৈ গ'লে একদম ৰাজৰাণী হৈ থাকিব পাৰিব তোক বিশ্বাস কৰিয়ে কথাষাৰ ভাবিছো হ'ব বাৰু ৰ কিমান দূৰ আগবাঢ়ে কথাষাৰ হাই বন্ধুসকল আপোনালোকৰ ভালনে আশা কৰোঁ আপোনালোক ভালে আছে আমাৰ ভিডিঅ'বোৰ চাই বাৰু আপোনালোকে কেনেকুৱা পাইছে যদি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপোনালোকে অতি সোনকালে পায় আজিলৈ আহোঁ বাই বাই